মই জীয়াই থাকিব নোৱাৰো মই যে মৰি যাম মই জীয়াই নাথাকো মৰি যাম আজি মৰি যাম মই মানে প্ৰেক্টিছ কৰি আছিলো সেইকাৰণে একদম মৰি যোৱা লাগছে একদম বহুতবাৰ কৰিলো না নেকি একদম প্ৰিপেয়াৰ হৈছে না ভালকে বঢ়িয়া হৈছে একদম চাব নেকি অভিনয় কৰাৰ আগত মানুহক অবজাৰ্ভ কৰবি আগে কি কোৱা মানুহে কেনা কৰে পিছে তই মাংস আনি কেনা পিছে আজি বঢ়িয়া হৈছে আপুনি ইমান জানে ময়ে বনাইছো বঢ়িয়া এতিয়া কালি শ্বুটিংটো কি হ'ব কালি শ্বুটিং হ'ব দে কালি সেইটো চিন্তা নকৰবি পইচাটো তই কিতে দিবি পইচাটো আছে ৰ মানে কালি শ্বুটিঙৰ পিছত দিম নেকি শ্বুটিঙৰ পিছত দিলে কি হ'ব ডাইৰেক্টৰক মই দিব লাগিব না প্ৰথমতে দি দিব লাগিব নেকি তই কেমেৰাত অভিনয় কৰবি তই তোকে নাই কোনোবাই দিব ঠিক আছে মই এটা থৈ দিছোঁ পইচাটো দি আনিছোঁ ৰ'ব কিমান আনিছা এলা ক'ৰ খুচৰা পইচা আনিছা কিবাকে আনিছোঁ কৰবা লৈছা এগলা পইচা মোক যাতে টিভিত দেখা পায় তই চিন্তাই নকৰবি টিভিত দেখা পাব আছে ৭,০০০ আছে ৭,০০০ আছে ৭,০০০ আছে এলা কি জানা না এগলা মই পইচাৰ টেনশ্যন নলওঁ তোক বনাব লাগে তোক বনাম মই তোক কেমেৰাৰ সন্মুখত অভিনয় কৰবি তই চিৰিয়েল কৰবি তোক মই সেইটো কৰাম গম পাইছা এলা পইচাৰ টেনশ্যন মই নলওঁ পুৰা ৭,০০০ আছে তো ৭,০০০ আছে পুৰা কৰিছোঁ হ'ব দে হেৰি কৰ তই এতিয়া বাগাত দিবি না বাগাত দে অলপ ফাগাত দিছি না ছাৰে আগতে ক'ত অভিনয় কৰিছিল মই মই বহুত কৰিছোঁ দে এগলা অভিনয় বাপৰে বাপ মোৰ অভিনয় বাপৰে এই জগতখনত মই আজি 12 বছৰ হ'ল অভিনয় হেৰি কৰাটো আপোনাকতো ক'তো দেখা নাই আপোনাকতো ক'তো দেখা পোৱা নাই দেখা নাই নেকি দেখা নাই মানে বাহিৰত মোক চিনি পায় দিল্লী মুম্বাই মোক চবে একদম চবে জানে মোক অসমত মানে মই অসমৰ কাম কৰা নাই নহয় চিৰিয়েল অফাৰ আহিছে মই নকৰোঁ কিন্তু কি জানো মই মানে এই যে বাহুবলী চিনেমাখন চাইছ না বাহুবলী প্ৰভাস চাইছোঁ কিয় নাচাম সেইখন চিনেমাত মই আছিলোঁ না বাহুবলীখনত আপুনি আপোনাকতো দেখাই না আপুনি টিভিত ৩বাৰ ৪বাৰ চালোঁ দেখা নাই এই যি যুদ্ধত যি যায় যুদ্ধত মই তাতে যুদ্ধত মই আছিলোঁ তাতে ইমান মানুহ থাকে যুদ্ধত ক'ত দেখা পাম মানে আছিলোঁ ৰে তৰুল খান জিঙে মাতিছে যি তৰুল খান মনত পৰা নাই কিন্তু আশা ফিল্ম আছে এখন কৰাৰ পাছত মোক চবেই চিনি পায় কোনখন কৈ মিলকে এখনত আছিলোঁ না ঋতিক ঋতিকক ডেন্স শুনি শিকিছোঁ মই কৈ মিলকে দেখা নাই নেকি এলিয়েনটো যি আছে যাদুটো মই আহিছিলোঁ আপুনি নেকি বস্তাৰ ভিতৰত যে আহিছিল আপুনি তাৰমানে কেমেৰাৰ সন্মুখত অলছি কিন্তু আপোনাক ৰাইজে দেখাব নাই ৰাইজে মোক মুম্বাইত জানে কিন্তু এটা কথা দে ৰাতিপুৱা সোনকালে উঠিবা হ'ব মোৰ লগত অলপ বেলেগ ধৰণে চলবা লাগিব আজি মোৰ ৰুমত তুমি অতিথি হৈছ অলপ বেলেগ ধৰণে তুমি চলবা লাগিব গম পাইছা না ৰাতিপুৱা ৪টাত উঠিবা ৪টাতে যোগাসন কৰিব লাগিব না মই যেতিয়া মাতো ঋতু উৎপাদন কৰি দিব ৩টাতে উঠি হাজিৰ হ'ম এতিয়া বাগাত যাম দা ৰাতি হ'ল তুমি আহিলে তুমি সোনকালে বেলেগ কোৱা মই সোনকালে নাথাকো জানি না তুমি কি মুঠ পাই নাযাওঁ নেকি পানী খনাই ৰবা এখন মোক লাগিব কিয় এখন মোক লাগিব তুমি কি বুলি ভাবিছা তোমাৰ ঘৰ বুলি ভাবিছা নেকি এখন তুমি থাকা মই কি কৰো তুমি ৰবা তোমাক ব্যৱস্থা এটা কৰি দিম ৰবা উৰা ঠাণ্ডাও আছে তুমি হেৰি কৰা এখন দি মেনেজ কৰি লওঁ আৰু কিবা এখন দি পাক উঠব পাক লগা জানিব লাগিব পাক এনেকৈ উঠা বস্তু নহয় পাকটো আমি কত কষ্ট কৰিলোঁ আৰু ৰাতি তুমি সত্ৰ নেকি সত্ৰ অতিথি কাম নকৰোঁ মই সত্ৰটো একদম বেয়া পাওঁ গম পাইছোঁ না এতিয়া বাগাত দেখোঁ
মোক খতৰাবা হাক দেই এতিয়া নিজেই অভদ্ৰে আছে ওর কি পাল্লা করলো ময়ো ফেরেও নাই কি উঠাম এক মানে একটা কাম করো Haribala sar. Haribala? ফ্যান কে দিছে? ফ্যান মই দিছো রব। মানে আপনি সাইডটাতে উঠে যোগাসন করে ইটা কলি আপনি হাতে যাব না মোর গা সা দুই বলা হলে মূর্খ হয়েছে মূর্খ ও মই জি বাগাত দি আছো এই জি কাপোৰ চুপৰলৈ ঘুমাই আছো এটো এখন এটো নিদ্ৰাখন বুলি কয় ইটো এখন এই এখনটো আমাৰ দেহৰ কাৰণে খুব প্ৰয়োজনীয় এই এখনটো কৰিবই লাগে মই চাইটাতে হাৰি গৈছো এই চাইটাৰ পৰা এই আঠটাক লাগি এখনটো মই কৰি আছো এটা এখন কৰবি টিভিটো মই এখন দেখা নাই এটো নিদ্ৰাখন বুলি এইটো এখন দেখি থাকো এনে কৰি এগলা হাবি লাগে এখন এগলা itu akon gasa di sana gini gasa doicho mau gasa di ora ayo ya lo akonnya kurun nih hello baby kali ji mau aslu sarur logote hui aso ekaloge sarur logote এখন মিশনাতে শুটিং নয় এটা শুটিংৰ কাৰণে আসৰা পুৱাই উঠছো খাইতাতে মই উঠি কিনে একদম ওলাই কিনে ৰেডি এ সাৰ উঠছি গাড়ি বাগান ই আজি শুটিং হব র আর টেনশন নাই তো টিভিত মোক দেখাবা দেখবি টিভিত দেখা পাবি মোক আর মানে কি জানা আমি শুটিংটো যে কৰিম আজি শুটিংত মোক কিমান পইচা দিব বুলি ভাবা 10,000 গোটেই তাই আইবা বাৰে গা ধুবা ৰছি মই মোবাইল চুইচ অফ কৰিম এতিয়া শুটিং আছে অলপ পিছত দে হ'ব দে বাই খুশি না তোমার খুশি মই তো রেডি রেডি হয়েছ হয় খালি সব ডায়লগ মুখস্থ আছে আছে পুয়ার পর হে করি আছে তুমি ঠিক আছে মুখস্থ আছে টেনশন নাই এ ঠান্ডা দাদবা নইয়া ডাক্তৰ কদিন কৈছি অলপ গাছা বেছি কমকে দুবা দিছি ইমান ধুনীয়া লগাইছিল এটা ন ধুনীয়া লাগিছে না এনে উঠে দিম ৰবা তে বলা দেৰি হ'ব ন বলা বলো তুমি আনে না তালা নামে হ্যাঁ তালা পাৰি আৰু কি জানো না মই অলপ মানুহজন চিনচিয়াৰ গম পাইছ না কামবিলাক মোৰ অলপ বেলেগ ধৰণৰ গলা ये शूटिंग को दबो শুটিং হেৰি হ'বা শুটিং এতে হ'ব কাৰণ মানুহ দেখোন এতে ক'ত মানুহ মানে বেলেগ জাগা নাই নেকি বেলেগ জাগা নহয় এতে হ'ব এটা ফাইটৰ চিন এটা হ'ব তুমি বাজাৰৰ মাজে মাজে তুমি তাৰমানে দাৱৰ পালে তুমি মাৰবা খেত পালো তুমি একটন আৰু কেতিয়া মৰিম মই খাইছি মৰিবা লাগিব কেতিয়া আৰু সেইটো লাষ্টত হ'ব একটন নিতে যেতে তোমাক মানে I got a friend, my friend's calling me, yeah. You haven't got one, no. হেল্ল' ব্ৰেকফাষ্ট ৰেডি কৰ ব্ৰেকফাষ্ট ৰেডি কৰ দে ব্ৰেকফাষ্টটো ৰেডি কৰ দে হেৰি কৰ তই এইটো আহিব নাই দেই ইমান সময় ৰখি থাকিব পাৰি না মুদ্ৰা গেল না হাগবে গেল বা ইমান সময় যে লগালা ময়ো
গাঁৱৰে চলি দিম আজি 2 ঘণ্টা হ'ল মোক ৰখি মাৰছি দিম আজি মুদাতে ইমান সময় লগেছি মুদাও নাই দেখোন কি হ'ল মুদা নাই সঁচাকে হাগিছে এটাও নাই ৰুমতে গৈছো মই ৰুমতে যাব লাগিব আছে আছে ইয়াতে আছে স্যার আপনি মোক ইমান ৰখালা মই 2 ঘণ্টা ধৰি তাতে ৰাস্তাতে ৰখি থাকলো এনাই চিন নাপাম গুৱাহাটীত আকৌ এখন আপনি দেখুন শুটিং নহয় নাই কি এতিয়া ও স্যার স্যারের রুমত আপনি কোন ইয়ারু স্যারের রুমত আপনি কোন রুমত নাই 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 স্যারের রুম স্যারের রুমত আপনি কোন গেছে স্যার কোন স্যার আরে মোর স্যার হই নাম দিন করি আছে নাম নাম মই মুরতে শুটিং দেখাব দিব শুটিংৰ কাৰণে গৈছিলো কিন্তু এটা নাই স্যার তো নাই ও মোক স্যারক দেখে যাও কোন স্যারে আজি 1 বছর হল তো স্যারে ভাড়া দে নাই আজি মই ভাড়া নিবা আইছতে এটো স্যার রুম নহয় নেকি নাই এটা মই গোটাই খালি কৰি দিছো আকৌ নাই দেখা নাই নেকি হা দাদা দিছো মই তাক শুটিং কৰিবৰ কাৰণে টিভি দেখা দিব বুলি কৈছি মই কৈছি টিভি দেখাম সেইকাৰণে 7000 দিলো ঘৰৰ পৰা আনি কিনে এটা স্যারও নাই আকৌ নাই চব ভুয়া গুৱাহাটী লিয়ে লুইতে মই খৰচে নাই ঘৰ যাবৰ কাৰণে এক তো ৰবা বন নাই তাতকে গাঁৱত যায় যদি খেতি কৰিলি হয় বা ব্ৰইলাৰৰ যদি ফাৰ্ম কৰিলি হয় বেছি তোৰ ইনকাম হ'ল হয় যা এৰ পৰা যা 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 হ'ব যা যা যাৱে পইচা মাইক আনি কিনে মোক শ্বুটিং কৰাবৰ কাৰণে দিলা এতিয়া সাৰো নাই মোৰ পইচাও নাই এক তো ৰবা যাকে তাকে পইচা দি গুৱাহাটীক লাগি আৰু বেলেগ কাম বন নাই আৰু এটা গেছি ওলাই গেছি কেনা উল্লু বানালো মই আৰু কেনা বুদ্ধি মানে মালিক বুলি ভাবছি ভাই মালিক মাৰে মাৰি এটা মোক এটা পাৰ্টি কৰোছো পাৰ্টি 50% কৈছিলি দিম দে দিম নাই বল দে বল অনন্ত দে আৰু এটা নতুন মক্কেল আছে তাক পাকৰাব লাগিব বল বুলু বুলে নাম বুলু